যাৰ কৃপাত এই পৃথিৱীত মানুহ হিচাপে জন্ম লাভ কৰাৰ সৌভাগ্য লাভ কৰিলোঁ। সেই পৰম আৰাধ্য আদ্যগুৰু পিতৃ মাতৃলৈ আমাৰ সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিছোঁ। দ্বিতীয়তে, যিজন গুৰুৰ পৰম কৃপাত আধ্যাত্মিক জগতৰ এটি জ্যোতিৰ লগত পৰিচয় হোৱাৰ সৌভাগ্য হ'ল, সেইজন আমাৰ পৰম গুৰু যাৰ কৃপাৰ অবিহনে অসমীয়া জাতিয়ে আজি নিজকে অসমীয়া বুলি পৰিচয় দিব নোৱাৰিলেহেঁতেন। সেইজন জগতগুৰু শ্ৰীমন্ত শংকৰ গুৰুলৈ আমাৰ ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। যুধিষ্ঠিৰৰ ৰাজপুজ্য যজ্ঞত পূজিত হৈ দক্ষিণপাটৰ সিংহ আসনত অধিষ্ঠিত হৈ থকা ইষ্ট দেৱতা মহাপ্ৰভু শ্ৰী শ্ৰী যাদৱেন্দ্ৰলৈ আমাৰ প্ৰণিপাত নিবেদন কৰিছোঁ। আৰু আজি এই পবিত্ৰ বৈকুণ্ঠপুৰীত উপস্থিত শিমলুগুৰিবাসী ৰাইজৰ পবিত্ৰ ভাৱনাত একত্ৰিত হৈ আয়োজন কৰা এই পবিত্ৰ মংগলময় অনুষ্ঠানৰ সভাপতি মহোদয়কে প্ৰমুখ্য কৰি আপোনালোক সকলোকে নৰৰূপী নাৰায়ণ স্বৰূপ জ্ঞান কৰি আমাৰ ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। আশা কৰোঁ আপোনালোকে গ্ৰহণ কৰক। হে সুধীবৃন্দ, নিৰ্দিষ্ট বক্তাৰূপে আমাক দায়িত্ব অৰ্পণ কৰা হৈছে যদিও আমি সিমানখিনি যোগ্যতা অৰ্জন কৰা নাই, কিন্তু আপোনালোকৰ মৰম স্নেহ আৰু আশীৰ্বাদ পাম বুলি ভাবিয়ে আজি ইয়াত আমি উপস্থিত হৈছোহি। আমাৰ শ্ৰদ্ধাৰ ব্যক্তিসকলৰ নিৰ্দেশ শিৰোধাৰ্য কৰি
আমাৰ যত সামান্য জ্ঞানেৰে আজি আধ্যাত্মিকতাৰ ওপৰত আমি আপোনালোকৰ আগত প্ৰকাশ কৰিম বুলি আমি মানস কৰিছোঁ। আশা কৰোঁ সকলোৱে আশীৰ্বাদ কৰিব। আপোনাক যদি প্ৰশ্ন কৰা হয় যে আপুনি কিমান দিন জীয়াই থাকিব অথবা কিমান ঘণ্টা জীয়াই থাকিব, সেই প্ৰশ্নটোৰ উত্তৰ আপুনি দিব নোৱাৰে। এৰি দিয়া উশাহটো আকৌ আমাৰ জীৱনলৈ ঘূৰি আহিবনে নাই, সেই কথাৰ উত্তৰো আমি দিবলৈ সক্ষম নহওঁ। কিন্তু আমি পৰিকল্পনা কৰোঁ 50 বছৰৰ পাছৰ কথা। আমি ধন সম্পত্তি অৰ্জন কৰোঁ গোটেই জীৱন ভোগ কৰিবলৈ, আৰু পাপ পুণ্য কোনো বিশ্লেষণ নকৰি আমি কেৱল জীৱনত কেনেকৈ সুখ লাভ কৰিব পাৰোঁ সেই সম্পৰ্কে আমি সজাগ আৰু সচেতন হওঁ। কিন্তু এই মুহূৰ্তত যদি আমি সংসাৰ ত্যাগ কৰি ইয়াৰ পৰা গুচি যাবলগীয়া হয়, তেতিয়াহ'লে আমি লগত কি লৈ যাম, সেই প্ৰশ্নটো কিন্তু আমি কেতিয়াও কৰা নাই। কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনে সমগ্ৰ অসমীয়া জাতিক এটা অমূল্য সম্পদ দি থৈ গৈছে, যিটো সম্পদ সকলো সাধনাৰ অন্তত পোৱা যায়, যিটো সম্পদ লাভ কৰিবলৈ মহা যোগীসকলে সহস্ৰ বছৰ সাধনা কৰে। কিন্তু মহাপুৰুষ গুৰুজনে সেই সম্পদটো আমাক অতি সহজতে প্ৰদান কৰি থৈ গ'ল। সেয়াই হৈছে নাম। কিন্তু নামৰ আমি ইমানেই মৰ্যাদা হানি কৰিলোঁ, আমি নামক ইমান গুৰুত্ব সহকাৰে ল'ব নাজানিলোঁ যে এই মহা মূল্যৱান বৈকুণ্ঠৰ কল্পটোৰ সৈতে বস্তুটোক আমি জীৱনৰ কাৰণে ব্যৱহাৰ কৰিব নাজানিলোঁ। গতিকে এই কথাখিনিক আধাৰ কৰি আমি কিছু কথা আপোনালোকৰ আগত প্ৰকাশ কৰিম বুলি ভাবিছোঁ। প্ৰথম কথা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে বিশ্লেষণ কৰিব পৰা শক্তি আমাৰ নাই। কলাগুৰু বিষ্ণুৰাভাদেৱে কৈ থৈ গৈছিলে যে মই 3জন মানুহক পূৰ্ণাংগ মানুহ হিচাপে বিবেচনা কৰিব খোজোঁ। প্ৰথমজন হৈছে যুগ পুৰুষোত্তম ভগৱান কৃষ্ণ, দ্বিতীয়জন হৈছে ইটালীৰ লিওনাৰ্ডো ভিঞ্চি, আৰু তৃতীয়জন হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। পৃথিৱীত আজিলৈকে এনেকুৱা কোনো মহাপুৰুষৰ জন্ম হোৱা নাই। মই পুনৰ কৈছোঁ, আজি পৰ্যন্ত পৃথিৱীত এনেকুৱা এজন মহাপুৰুষৰ জন্ম হোৱা নাই যিজন মাধৱদেৱৰ ভাষাত সৰ্বগুণাকৰ, যিজনে সমাজ সংস্কাৰ কৰিছে, আধ্যাত্মিকতা দিছে, সংগীত দিছে, বাদ্যযন্ত্ৰৰ শিক্ষা দিছে, চিত্ৰকলাৰ শিক্ষা দিছে, নাটক শিকাইছে, আনকি পৰিৱেশ সংস্কাৰৰ বিষয়ে আমাক শিক্ষা দি থৈ গৈছে। গতিকে ইমান গুণেৰে বিভূষিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বুজি পাবলৈ অসমীয়া জাতি চাগে আজিও সক্ষম হোৱা নাই। সেইকাৰণেই সমস্ত ভূতত ব্যাপী আশ্ৰময় হৰি সবাকো মানিবা তুমি বিষ্ণুবুদ্ধি বুলি কৈ থৈ যোৱাৰ পাছতো আজি অসমত ধৰ্মৰ নামত কিমান খেল অথবা ভাগ আছে আপুনি বিশ্লেষণ কৰি শেষ কৰিব নোৱাৰে। নিজৰ ককাই ভাই হলেও ইজনে সিজনৰ ঘৰত খাব নোৱাৰে ধৰ্মৰ নামত। কিন্তু যিজন শংকৰদেৱে কৈ থৈ গৈছে সমস্ত ভূতত ব্যাপী আশ্ৰময় হৰি সবাকো মানিবা তুমি বিষ্ণুবুদ্ধি কৰি। গতিকে নিজৰ ককাই ভাই ঘৰত ধৰ্মৰ আওতালৈ খাবলৈ যাব নোৱাৰা, ভৰি দিব নোৱাৰা এখন সমাজত আমি কিমান দূৰ শংকৰদেৱক চিনি পাইছো, সেইটো প্ৰশ্নৰ বিষয়। পুৰন্দৰ বৰুৱা ছাৰে এখন অনুষ্ঠানত এটা বাক্য কৈছিল যে আমি বহুতেই ব্ৰহ্মজ্ঞানৰ চৰ্চা কৰি আছো। আমি সমাজত ডাঙৰ অনুষ্ঠান পাতিছো, অখণ্ড ভাগৱত পাতিছো, ব্যাখ্যা পাতিছো, ব্ৰহ্মজ্ঞানৰ চৰ্চাৰ অভাৱ হোৱা নাই। কিন্তু এতিয়াও সমাজৰ 90% মানুহৰ কাণ্ড জ্ঞানেই হোৱা নাই। গতিকে কাণ্ড জ্ঞান যেতিয়ালৈকে জন্ম নহয়
আমি ব্ৰহ্মজ্ঞান কি, শংকৰদেৱ কি, সেয়া বিশ্লেষণ কৰিবলৈ বহু শতিকা লাগিব। গতিকে মহাপুৰুষ শংকৰদেৱৰ বিষয়ে আপোনালোক সকলোৱে জানে আৰু মহাপুৰুষ শংকৰদেৱৰ বিষয়ে চৰ্চা হৈছে, কিন্তু তেওঁ যি মূল আধাৰ হিচাপে লৈ আধ্যাত্মিকতাৰ ভেটিত এখন সমাজ প্ৰতিষ্ঠা কৰিব বিচাৰিছিলে, সেই আধ্যাত্মিকতা সম্পৰ্কে কিছু কথা আমি প্ৰথমতেই জানিব লাগিব। আৰু আপোনালোকৰ সন্মুখত আমি থিয় হৈ বক্তৃতা দিবলৈ আহিছো মানে এয়া নহয় যে আমি সম্পূৰ্ণ জ্ঞানেৰে পৰিপূৰ্ণ, আমাৰ গাত বিন্দু মাত্ৰ ভুল নাই, আমি জীৱনত কোনো ভুল কৰা নাই। মই নিজেও বহু কথা শিকিবলৈ বাকী, বহু জ্ঞান চৰ্চা কৰিবলৈ বাকী, পদে পদে ভুল কৰোঁ, কিন্তু তাৰ মাজতো কিবা এষাৰ ক'বলৈ এটা কাৰণেই ওলাই আহিছো যে মই যদি নিজকে পৰিপূৰ্ণ হৈ আপোনালোকক কিবা এটা জনাম বুলি ৰৈ থাকোঁ, হয়তো কোনদিনা নাইকিয়া হৈ যাম বা সময় কোনদিনা বহু দেৰি হৈ যাব সেয়া কল্পনা কৰিব নোৱাৰো। গতিকে নিজেই শিকি থকাৰ লগতে শিকা কথাখিনিহে আপোনালোকৰ আগত প্ৰকাশ কৰিব বিচাৰিছো। আপোনালোকক উপদেশ অথবা জ্ঞান দিবলৈ মই অহা নাই। প্ৰথম কথা, মানুহ। এই শব্দটো বিশ্লেষণ কৰিবলৈ, এই শব্দটোক শিকিবলৈ আমি যিদিনাখনেই শিকিম সেইদিনাখনেই সমাজখন বৰ ধুনীয়া হ'ব। কাৰণ ভগৱান বিষ্ণুৰ অন্যতম জ্ঞানশাস্ত্ৰ বিষ্ণু পুৰাণত এটা কথা উল্লেখ আছে যে 84 লক্ষ যোনি অতিক্ৰম কৰাৰ পাছত এটা আত্মাই মানুহ হিচাপে জন্ম লাভ কৰে। এটা দুটা নহয়, আপুনি এঘণ্টা সময় যদি একো মানুহ দুনুহৰ লগত কথা বতৰা নপতাকে আজিৰ তাৰিখত মোবাইল ফোনটো যদি হাতৰ পৰা আঁতৰাই দিয়ে আপুনি অস্থিৰ হৈ পৰিব। আপুনি যদি এঘণ্টা সময় মানুহ দুনু নোহোৱাকে আজিৰ তাৰিখত এখন হাবিৰ মাজত অকলে অকলে বহি থাকিবলৈ দিয়ে আপুনি অস্থিৰ হৈ পৰিব। মাত্ৰ এঘণ্টা সময়, তেনেকুৱা 84 লক্ষ জন্ম আপুনি লাভ কৰিব লাগিব এটা মানুহ জন্ম পাবলৈ। কিন্তু সেই কথাটো আমি কেতিয়াও উপলব্ধিয়ে নকৰোঁ। আমি মানুহ হিচাপে জন্ম লাভ কৰিছোঁ, মানুহ হিচাপে ভগৱানৰ আশীৰ্বাদত পৃথিৱীত অৱতাৰ গ্ৰহণ কৰিছোঁ, জন্ম লাভ কৰিছোঁ, কিন্তু আমি যে মানুহ, আমাৰ জীৱনটো কিমান মূল্যৱান সেই কথাটো কিন্তু আমি কোনেও বিশ্লেষণ কৰা নাই। সেইকাৰণে আমি দিন ৰাতি বিচাৰ নকৰাকৈ মদ খাব পাৰিছোঁ, সেইকাৰণে আমি মাদক দ্ৰব্য ভক্ষণ কৰি নিজৰ শৰীৰটোক ধ্বংস কৰিব পাৰিছোঁ, সেইকাৰণে আমি কাজিয়া পেচাল কৰি নিজৰ পৰিৱেশটো, সমাজখনক শেষ কৰিব বিচাৰিছোঁ। কিন্তু যিদিনাখন আমি উপলব্ধি কৰিম যে মানুহ কি বস্তু, সেইদিনাখনেই আপোনাৰ ধৰ্মৰ প্ৰতি প্ৰথমটো খোজ দিয়া হ'ব। কাৰণ বেদত কৈছে শৰীৰম ৰক্ষতু খলু ইতি ধৰ্ম। নিজক যি মানুহে ৰক্ষা কৰিব নোৱাৰে, নিজৰ শৰীৰটোক যিজন মানুহে ৰক্ষা কৰিব নোৱাৰে, তেওঁৰ কাৰণে দ্বিতীয় কোনো ধৰ্ম পৃথিৱীত সনাতন সংস্কৃতিয়ে দি থৈ যোৱা নাই। গতিকে যিদিনাখন আপুনি মানুহ কি বস্তু বুজি নাপাব, সেইদিনাখনলৈকে আপুনি শংকৰদেৱক বিশ্লেষণ কৰিব নোৱাৰে, সেইদিনাখনলৈকে আপুনি কৃষ্ণক বিশ্লেষণ কৰিব নোৱাৰে, সেইদিনাখনলৈকে নামঘৰ অথবা ধৰ্মক আপুনি বিশ্লেষণ কৰিব নোৱাৰে। 84 লক্ষ যোনি অতিক্ৰম কৰাৰ পাছত এটা জীৱই মানুহৰ শৰীৰ লাভ কৰে, কিন্তু মানুহ হৈ জন্ম লাভ নকৰে। সেইকাৰণেই গৰ্ভত থকা ব্ৰহ্মজ্ঞান লুপ্ত হৈ যায় আৰু সেইদিনাখনহে আমি ঈশ্বৰমুখী হ'ব পাৰোঁ, যিদিনাখন গুৰুৰ আশ্ৰয়ত থাকি, গুৰুৰ আশ্ৰয়ত সাধনা কৰি আমি ভগৱানক চিনি পাম, নিজক চিনি পাম। আমাৰ ভিতৰত যে এটা শক্তি আছে, ব্ৰহ্ম শক্তি, যাক আপোনালোকে আত্মা বুলি কয়, আমি কোনেও কেতিয়াও বুজি নাপাওঁ যে আমাৰ ভিতৰত এটা আত্মা আছে। কিন্তু একেবাৰে সহজ এটা উপায়েৰে আপুনি বুজি পাব যে আপুনি কেৱল এটা শৰীৰ নহয়, আপোনাৰ ভিতৰত এটা আত্মা অথবা ব্ৰহ্ম শক্তি লুকাই আছে। কেনেকে? আপুনি কাৰোবাৰ আগত কয় যে মোৰ গাটো ভাল লগা নাই, মোৰ আজি তালৈ যাবলৈ মন যোৱা নাই, আপোনাৰ একো হোৱা নাই। আপুনি যিটো শৰীৰত আশ্ৰয় লৈ আছে
তাত যিটো মন আছে সেইটো কিবাৰ কাৰণে আজি বিকাৰগ্ৰস্ত। মোৰ আজি কলৈকো যাবলৈ মন যোৱা নাই। আপুনি ঠিকেই আছে, কিন্তু আপুনি যিটো শৰীৰক আশ্ৰয় কৰি আছে সেই শৰীৰটোৰ আজি কলৈকো যাবলৈ মন যোৱা নাই। গতিকে মই কোন সেই প্ৰশ্নটো যিদিনাখন আপোনাৰ হৃদয়ত উদয় হ'ব, সেইদিনাখনেই এই ব্ৰহ্মজ্ঞানৰ প্ৰতি প্ৰথমটো জিজ্ঞাসা আপোনাৰ হৃদয়ত উৎপন্ন হ'ব। সেইদিনাখনে আপুনি উপলব্ধি কৰিব পাৰিব যে সদানন্দ সনাতন হেনয় কৃষ্ণ সদা উপাসা কৰো হৃদয়ত। সেইদিনাখন আপুনি কৃষ্ণক বিচাৰি নামঘৰলৈ নাহিলেও হ'ব। সেইদিনাখন আপুনি ভগৱানক বিচাৰি মন্দিৰলৈ নগলেও হ'ব। সদানন্দ সনাতন হেনয় কৃষ্ণ সদা উপাসা কৰো হৃদয়ত। আপুনি হৃদয়ৰ মাজতে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী ভগৱানক উপলব্ধি কৰিব পাৰিব। গতিকে নিজৰ প্ৰথম চিনি লোৱাটো আটাইতকৈ ডাঙৰ কথা। এজন মানুহক এজন ৰজাই চন্দনৰ বাগিচা এখন উপহাৰ দিছিল, কিন্তু তেওঁ চন্দন কি বস্তু বুজি নোপোৱাৰ কাৰণে গোটেই গছবিলাক খৰি কাটি পেলাই বিক্ৰী কৰি দিলে। শেষত ৰজাই যেতিয়া আহি পেলাই প্ৰশ্ন কৰিলে, খৰি গছখিনি কি কৰিলা? বোলে মই খৰি হিচাপে বিক্ৰী কৰি দিলো। কিন্তু যিদিনাখন ৰজাই এটা মাত্ৰ চন্দনৰ টুকুৰা চন্দনৰ বজাৰত বিক্ৰী কৰিবলৈ দিলে, সেইদিনাখন তেওঁ গম পালে যে যিমানখিনি তেওঁ অৰণ্য কাটি চন্দন শেষ কৰি পেলালে, সিমানখিনি টকা মাত্ৰ এটা চন্দনৰ টুকুৰাত তেওঁ পাইছে। গতিকে মানুহৰ জীৱনটো যে পশু পক্ষীতকৈ পৃথক, মানুহৰ জীৱনটোত যে অন্য জীৱ জন্তুতকৈ বেলেগ, সেই কথাটো আমি প্ৰথম জানিব লাগিব। আৰু সেই কথাটো উপলব্ধি কৰাব পৰা এটাই শক্তি, সেয়াই হৈছে গুৰু। যাৰ কাৰণে মহাপুৰুষ মাধৱদেৱে বাৰে বাৰে কৈ থৈ গৈছে যে বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কুহুব নাহৈ। যে যেতিয়ালৈকে গুৰুৰ আশ্ৰয় নলওঁ, গুৰুৰ দ্বাৰা আমি আধ্যাত্মিক জ্ঞানৰ চৰ্চা নকৰো, তেতিয়ালৈকে আমি কেতিয়াও জীৱনৰ মুক্তিৰ মাৰ্গটো বিচাৰি নাপাম। যিদিনাখন গুৰুৰ আশ্ৰয়ত আপুনি আধ্যাত্মিকতাৰ চৰ্চা কৰিব, সেইদিনাখনে আপুনি বুজি পাব যে এই বিশ্ব ব্ৰহ্মাণ্ডত আপোনাৰ বহুত দায়িত্ব আছে। যাক আমি ধৰ্ম বুলি কওঁ, সেই ধৰ্মনো কি আপুনি বুজি পাব যেতিয়া গুৰুৱে আপোনাক সেই দৃষ্টিভংগী প্ৰদান কৰিব। অন্যথা আপুনি ভাবি থাকিব গুৰু এটা এনেকুৱা এটা শক্তি যাক আমি ৰাতিপুৱা গধূলি ধূপ এডাল দিয়াটোৱে আমাৰ কৰ্তব্য। কিন্তু গুৰু হৈছে এনেকুৱা এক মহাশক্তি যি আপোনাৰ জীৱনৰ নহয় অনন্ত কোটি জন্ম ৰূপান্তৰ কৰি দিব পাৰে। সেইকাৰণে শাস্ত্ৰত কোৱা হৈছে যে শিৱও যদি কেতিয়াবা ৰুষ্ট হয়, গুৰুৱে আপোনাক উদ্ধাৰ কৰিব পাৰে। কিন্তু গুৰু ৰুষ্ট হলে ভগৱান শিৱইও আপোনাক ৰক্ষা নকৰে। গতিকে তেনেকুৱা এজন গুৰু অসমীয়া জাতিয়ে পোৱাটো বৰ ডাঙৰ কথা। তেওঁ প্ৰথমতে আমাক কৈছে যে অতি সাৱধানে এই আধ্যাত্মিকতাৰ জীৱনটোক আমি আগবঢ়াই লৈ যাব লাগিব। তাৰ কাৰণে প্ৰথম শিক্ষা আমাৰ ঘৰখনত সংস্কাৰ প্ৰদান কৰিব লাগিব। যেতিয়ালৈকে এখন ঘৰ, যেতিয়ালৈকে এখন গৃহস্থী আশ্ৰম পৰিপূৰ্ণ নহয়, পবিত্ৰ নহয়, তেতিয়ালৈকে আপুনি কেতিয়াও ভগৱানক লাভ কৰিব নোৱাৰে। কাৰণ প্ৰথম ভগৱানেই হৈছে পিতৃ আৰু মাতৃ। এই দুজন ভগৱানক যিজন মানুহে চিনি পোৱা নাই, এই দুজন ভগৱানক যিজন মানুহে উপলব্ধি কৰিব পৰা নাই, তেওঁৰ কাৰণে পৃথিৱীত কোনো ধৰ্ম নাই, তেওঁৰ কাৰণে পৃথিৱীত কোনো শংকৰদেৱ মাধৱদেৱৰ জ্ঞানে তেওঁক উদ্ধাৰ কৰিব নোৱাৰে। গতিকে প্ৰথম চিনি পাব লাগিব আদ্য গুৰু, পিতৃ আৰু মাতৃ। শাস্ত্ৰত কোৱা হৈছে সৰ্বতীৰ্থময়ী ইতি মাতা। পৃথিৱীত যিমান তীৰ্থ আছে, যিমান পবিত্ৰ ক্ষেত্ৰ আছে, সকলোতকৈ পবিত্ৰ হৈছে নিজৰ মাকৰ ভৰি দুখন। যদি
নৰ হত্যা ব্ৰহ্ম হত্যা কৰি আহিও মাকৰ ওচৰত স্বীকাৰ কৰা হয় যে মা মই এই ভুলটো কৰি আহিলো। যদি মাকে তেওঁক ক্ষমা কৰি দিয়ে ভগৱানেও তেওঁৰ নামত পাপ লিখিব নোৱাৰে। মাকৰ ইমান শক্তি আছে। কিন্তু যিদিনাখনলৈকে আমি পিতৃ মাতৃক বুজি নাপাম, তেওঁলোকৰ সেৱা শুশ্ৰূষা যে এক মহাধৰ্ম সেয়া বুজি নাপাম, সেইদিনাখনলৈকে আমি জীৱনত কেতিয়াও আধ্যাত্মিকভাৱে আৰু ঐশ্বৰিকভাৱে শান্তি লাভ কৰিব নোৱাৰো। যিজন শংকৰদেৱে আমাক কৃষ্ণৰ কথা কৈছে, যিজন শংকৰদেৱে কৃষ্ণক আধাৰ হিচাপে লৈ মহাপুৰুষীয়া সংস্কৃতিৰে সমগ্ৰ অসমীয়া জাতিক বান্ধিছে, সেইজন কৃষ্ণই চৰাচৰ জগতৰ অধিপতি হৈও যশোদাই উৰালত বান্ধোতে হাঁহি হাঁহি সেই বন্ধন স্বীকাৰ কৰিছে। যশোদাই খেদি খেদি পিটুতে কোনো ধৰণৰ প্ৰতিবাদ নকৰাকে আনন্দত তেওঁ সেই ৰস অধিগ্ৰহণ কৰিছে। কিয়? কাৰণ বৈকুণ্ঠত সকলো আছে কিন্তু মাতৃত্ব নাই। সেইকাৰণে তেওঁ বাৰে বাৰে পৃথিৱীত জন্মগ্ৰহণ কৰি মাকৰ যি সোৱাদ, মাকৰ প্ৰেমময় মমতা, মাকৰ যি মৰম তাক উপলব্ধি কৰিব বিচাৰে। সেইকাৰণে প্ৰথম গুৰু হৈছে পিতৃ আৰু মাতৃ। তস্মিন তুষ্টে জগৎ তুষ্টম। যদি পিতৃ মাতৃ সন্তুষ্ট হয় সমগ্ৰ জগৎ পৰিপূৰ্ণ হ'ব। গতিকে আধ্যাত্মিকতাৰ জীৱনত আগবাঢ়িবলৈ যাওঁতে আমাৰ প্ৰথম দায়িত্ব হৈছে, যদি আপুনি কেতিয়াও মন্দিৰলৈও গৈ পোৱা নাই, মছজিদলৈও গৈ পোৱা নাই, নামঘৰলৈ গৈ পোৱা নাই, কিন্তু নিজৰ পিতৃ মাতৃক দেৱতা জ্ঞান কৰি তেওঁলোকৰ কাৰণে নিজৰ কষ্ট কৰি হ'লেও তেওঁলোকক সুখী কৰিবলৈ চেষ্টা কৰিছে, তেওঁলোকৰ কাৰণে সকলো ত্যাগ কৰিব পাৰিছে, তেতিয়াহ'লে আপুনি গম পাব যে আপোনাৰ প্ৰতি সমস্ত বিশ্ব ব্ৰহ্মাণ্ড সন্তুষ্ট হৈ আছে। এইখন ভাৰতবৰ্ষ সেইজন ৰামৰ দেশ, যিজন ৰামে ৰাতিপুৱা সময়ত ৰজা হ'বৰ কাৰণে সাজু হৈ আছে। কালিলৈ ৰামৰ ৰাজ অভিষেক হ'ব, সকলোফালে উৎসৱমুখৰ পৰিৱেশ। দশৰথ ৰথাক মাতি নি কৈকেয়ীয়ে ক'লে যে ৰামৰ 14 বছৰ বনবাস দিব লাগে আৰু ভৰতক ৰাজসিংহাসন দিব লাগে। ৰামক মাতি নিয়া হ'ল, কোৱা হ'ল যে ৰাম, তোমাৰ এইগৰাকী মাতৃয়ে বিচাৰিছে তুমি 14 বছৰ বনলৈ যোৱা, আৰু মই বাধ্যত পৰি এই কথাষাৰ কৈ দিবলগীয়া হ'ল। কিন্তু এই মুহূৰ্তত তুমি সমগ্ৰ অযোধ্যাৰ চতুৰংগ সেনাৰ সেনাপতি, গতিকে তুমি ইচ্ছা কৰিলে মোকো বন্দী কৰিব পাৰা আৰু সকলো প্ৰস্তাৱ নাকচ কৰিব পাৰা। গতিকে মই তোমাক পিতৃ হিচাপে অনুৰোধ জনাইছো, তুমি মোৰ কথাষাৰ কেতিয়াও মানি নলবা, তুমি মোক কাৰাগাৰলৈ প্ৰেৰণ কৰি হ'লেও তুমি ৰজা হোৱা। ৰামে কোনো প্ৰতিবাদ নকৰাকৈ, কোনো ধৰণৰ হৃদয়ত এক বিন্দু কষ্ট অনুভৱ নকৰাকে দেউতাকক কৈছিল যে পিতা, মোৰ প্ৰথম কৰ্তব্য হৈছে তোমাৰ বাক্য ৰক্ষা কৰা। তাৰ কাৰণে 14 বছৰ নালাগে, গোটেই জীৱন বনবাসত পাৰ কৰিলেও মোৰ কোনো আপত্তি নাই। আৰু দ্বিতীয়তে তেওঁ কৈকেয়ীক কৈছিলে যে হে মাতৃ কৈকেয়ী, তোমাৰ বাৰু ৰামৰ ওপৰত ইমান কোনো বিশ্বাস নাছিলে যে তুমি কিবা এটা বিচাৰিলে ৰামে তোমাৰ কাৰণে ৰাজপাট পৰ্যন্ত ত্যাগ নকৰিব? তুমি দুখ নকৰিবা, মই হাঁহি হাঁহি তোমাৰ প্ৰস্তাৱক স্বীকৃতি জনাইছো। এয়া হৈছে এইখন ভাৰতবৰ্ষৰ এজন সন্তানৰ আদৰ্শ। আৰু সেইখন ভাৰতবৰ্ষত, সেইখন অসমত আজি মোক এখন বাইক কিনি দে বুলি ঘৰত ভাত পানী নোখোৱাকে ঘৰ দুৱাৰ ভাঙি দিছো। মদ খাই আহি মাক দেউতাক অসুস্থ হৈ যোৱাটো উৎপাত কৰিছো। গতিকে যিদিনাখনলৈকে এইখন ভাৰতবৰ্ষৰ এই যুৱক যুৱতীসকলে পিতৃ মাতৃ কি উপলব্ধি কৰিব নোৱাৰে, তেতিয়ালৈকে জীৱনত কোনো দিন পৰিপূৰ্ণভাৱে সুখী হ'ব নোৱাৰে।
হয়তো তেওঁৰ ওচৰত 1000 টকা থাকিব, লাখ টকা থাকিব, কিন্তু সুখী হ'ব নোৱাৰে। সুখী হোৱা আৰু সম্পত্তি থকা বৰ ডাঙৰ কথা, দুটা বস্তু। যাৰ ওচৰত সুখ আছে কি নিমখ তেলে ভাত খাই হ'লেও সুখী হৈ থাকিব, আৰু যাৰ ওচৰত সুখ নাই সি কোটি টকাৰ ওপৰত বহি থাকিলেও সুখী হ'ব নোৱাৰে। গতিকে আধ্যাত্মিকতাই কেতিয়াও কিমান সম্পত্তি আছে তাক গুৰুত্ব দিয়া নাই, তুমি কিমান সুখী হ'ব পাৰিছা তাক গুৰুত্ব দিছে। গতিকে মহাপুৰুষ শংকৰদেৱে আমাক যি আধ্যাত্মিকতা শিকাইছে তাৰ প্ৰথম আধাৰে হৈছে গুৰু, আৰু গুৰুৰ প্ৰথম আধাৰ হৈছে পিতৃ আৰু মাতৃ। দ্বিতীয়তে মহাপুৰুষজনাই এটা বৰ ডাঙৰ তত্ত্ব আমাক দি থৈ গৈছে, সেয়া হৈছে বৈষ্ণৱ জ্ঞান। মহাপুৰুষজনাৰ যি ধৰ্ম তাক কি বুলি কোৱা হয়? নৱ বৈষ্ণৱ ধৰ্ম, অৰ্থাৎ গুৰুজনে আমাক বৈষ্ণৱ ধৰ্ম প্ৰদান কৰি থৈ গৈছে। আমি ভাবো যে মন্দিৰলৈ নামঘৰলৈ গ'লে বিষ্ণুক উপাসনা কৰিলে আমি বৈষ্ণৱ হম, কিন্তু যিজন মানুহে ক'ব পাৰে যে তেওঁ শৰাই পাতিলে মই কেতিয়াও প্ৰসাদ নাখাওঁ, যিজন মানুহে ক'ব পাৰে আমুক নামঘৰলৈ গ'লে মই নাযাওঁ, যিজন মানুহে ক'ব পাৰে এইটো পন্থত বিশ্বাসীজনে শুদ্ধ, এইটো পন্থত বিশ্বাসীজন অশুদ্ধ, তেওঁৰ মতামতক মই সন্মান নকৰোঁ, সেইজন মানুহ কেতিয়াও বৈষ্ণৱ হ'ব নোৱাৰে। এইটো নিৰ্ঘাত সত্য। কাৰণ বৈষ্ণৱ মানে কি? ভগৱান বাসুদেৱহি সৰ্বজীৱে অৱস্থিতম এতৎ জ্ঞান সৰ্বধৰ্মস্য মূলহি শাশ্বতম। যে ভগৱান বাসুদেৱ সকলো জীৱৰ মাজত অৱস্থিত হৈ আছে, এই তত্ত্বটোক উপলব্ধি কৰিব পৰাটোৱেই হৈছে বৈষ্ণৱ তত্ত্ব। যদি সেই তত্ত্বটোক আপুনি উপলব্ধি কৰিছে, কেনেকে আপোনাৰ দৃষ্টিত কোনোবা এজন হীন হ'ব পাৰে, কেনেকে আপোনাৰ দৃষ্টিত কোনোবা এজনৰ মতামতটো ভুল হ'ব পাৰে। হয়, আপোনাৰ সৈতে তেওঁৰ দৃষ্টিভংগী নিমিলিব পাৰে, আপোনাৰ সৈতে তেওঁৰ মতাদৰ্শ নিমিলিব পাৰে, কিন্তু আপুনি যদি বৈষ্ণৱ, আপুনি তেওঁক সন্মান কৰিবলৈ শিকিব লাগিব, আপুনি তেওঁক মৰম কৰিবলৈ শিকিব লাগিব, আপুনি তেওঁক ক্ষমা কৰিবলৈ শিকিব লাগিব। কাৰণ যিগৰাকী কৈকেয়ী মাতাই ৰামক 14 বছৰ বনবাস দিছিলে, তেওঁক ৰামে মাত্ৰ এটা হাঁহি মাৰি ক্ষমা কৰি দিছিল। গতিকে সেইজন ৰামক, সেইজন কৃষ্ণক যিটো ধৰ্মই আধাৰ হিচাপে লৈছে, সেই ধৰ্মটো যদি আপুনি পালন কৰিছে, আপোনাৰ প্ৰথম ধৰ্ম হ'ব লাগিব ক্ষমা। কিছু সময় আগতে ভূপেন ছাৰে কৈছিলে মহন্তৰ ক্ষমাহে ভূষণ। যেতিয়া আপোনাৰ হৃদয়ত ক্ষমা জন্ম হ'ব, আপুনি গম পাব যে মই বৈষ্ণৱত্বৰ দিশে কিছু দূৰ আগবাঢ়ি গৈছো। যেতিয়ালৈকে হিংসা কপটতা থাকিব, আপুনি গম পাব মই বহুত সংস্কাৰ কৰিব লাগিব, মোৰ পূৰ্বজন্মৰ হয়তো কিবা ভুল আছিল, যাৰ কাৰণে মোৰ হৃদয়ৰ পৰা এই কপটতাবিলাক, এই খং ৰাগ এইবিলাক মই আঁতৰ কৰিব পৰা নাই। হে প্ৰভু, মোক সুমতি দিয়া, মই যাতে সকলোকে সমান দৃষ্টিভংগী প্ৰদান কৰিব পাৰো। এই সমতাটো যিদিনাখন আহিব, সেয়াই হৈছে বৈষ্ণৱত্ব। আৰু তেওঁৰ দৃষ্টিত কেৱল মানুহেই নহয়, কুকুৰৰ শৃগালক গদৰ ধৰো আত্মা। যদি কুকুৰ শিয়ালকো আপুনি আত্মা ৰাম বুলি বিষ্ণু জ্ঞান কৰিব লাগে, মানুহজনকনো আপুনি কিয় সেৱ প্ৰতিপন্ন কৰিব পাৰিব? গতিকে সকলোৰে প্ৰতি প্ৰেম আৰু ভাতৃত্ববোধ, মৰম স্নেহ জন্ম হোৱাটো বৈষ্ণৱত্বৰ অন্যতম লক্ষণ। এইখিনিতে মোৰ মনত পৰিছে এটা কথা, যে আজি আমি যিখন সমাজত বাস কৰিছো, এবিঘা মাটি ভাগ কৰোঁতেই কাজিয়া পেচাল হয় নিজৰ ককাই ভাইৰ মাজত। নিজৰ ককাই ভাই আজি একেখন ঘৰত থাকিব নোৱাৰা এটা অৱস্থা আহি পৰিছে। হয়, ব্যস্ততাৰ খাতিৰত, সুবিধা অসুবিধাৰ খাতিৰত আমি হয়তো বেলেগ বেলেগ হৈছো, কিন্তু বেলেগ কথা, সেয়া হ'ব নোৱাৰে বুলি ক'তো লিখি থোৱা নাই। কিন্তু তেওঁলোকৰ মাজত একতাটো কিন্তু সদায় থাকিব লাগিব। বেলেগ হৈ গ'লেও সেই মৰমটো, শ্ৰদ্ধাটো, প্ৰেমটো সদায় থাকিব লাগিব। যিদিনাখন ৰামৰ বনবাস হৈছিলে, ভৰত সেইদিনাখন অযোধ্যাত নাই, তেওঁ মোমায়েকৰ ঘৰলৈ গৈছিলে কেকৈৰ দেশলৈ। যেতিয়া তেওঁ ঘূৰি আহিছে, অযোধ্যা
অযোধ্যা পোৱাৰ আগত নন্দীগ্ৰাম বুলি এখন গাঁও আছে। তাতে এটা মন্দিৰ আছে য'ত ৰঘুবংশৰ পূৰ্বপুৰুষসকলৰ মূৰ্তিবিলাক বনাই থোৱা হয়, যিসকলৰ ইতিমধ্যে স্বৰ্গবাস হৈছে। ঘৰত আহি পেলাই তাত সোমালে এফালৰ পৰা অজ, ৰঘু, দিলীপ সকলোকে তেওঁ পূৰ্বপুৰুষসকলক পূজা কৰি আহিছে। আৰু হঠাৎ সন্মুখত দেখিছে তেওঁৰ পিতৃ দশৰথৰ প্ৰতিমূৰ্তি। ঘৰতে গমেই নাপায় যে তেওঁৰ পিতৃ বিয়োগ হৈছে। লগে লগে হাতৰ পৰা তেওঁৰ থালখন সৰি পৰিল। পণ্ডিতজনক তেওঁ সুধিলে, এয়া বোলে হয় ঘৰত আপোনাৰ পিতৃ বিয়োগ হৈছে। বোলে কিয়? বোলে আপোনাৰ মাতৃ কৈকেয়ীয়ে আপোনাৰ কাৰণে ৰাজপাট বিচাৰে আৰু 14 বছৰ ৰামক বনবাস দিলে। সেই দুখতে আপোনাৰ পিতৃ বিয়োগ হ'ল। 1 মিনিট সময় অতিক্ৰম নকৰাকে তুৰন্তে সকলো ৰথ ত্যাগ কৰি ঘোঁৰা উঠি ঘৰত গৈ ঘৰ পালেগে আৰু মাকক কাটিবলৈ উদ্যত হ'ল। বাকী সকলোৱে বুজোৱাৰ পাছত ঘৰত কিছু স্থগিত হ'ল আৰু ৰামক উভতাই আনিবলৈ বুলি সকলোকে লৈ বনৰ মাজলৈ গমন কৰিলে। ৰাম বনলৈ গৈ আছে। গৈ থাকোঁতে ভৰদ্বাজ মুনিৰ আশ্ৰমত তেওঁ এৰাতি কটাই তাৰপিছত গংগা পাৰ হৈ গৈছে। যাওঁতে বাটত অৰণ্য দেৱী আবিৰ্ভাৱ হৈ ৰামক সেৱা জনাইছে যে হে ৰঘুকুল নন্দন, আপোনাক বনলৈ স্বাগতম। তেতিয়া ৰামে কৈছিলে যে হে বনদেৱী, মোৰ কাৰণে আপুনি এটা সামান্য কাম কৰি দিবনে? বোলে কওক। এই যে মই ৰাস্তাটো পাৰ হৈ আহিলো, ইয়াত ঠায়ে ঠায়ে বহুত কাঁইট পৰি আছে, গতিকে অনুগ্ৰহ কৰি এই কাঁইটবিলাক আপুনি আঁতৰাই দিব। তেতিয়া বনদেৱীয়ে ক'লে যে ৰাম, মই নিশ্চিতভাৱে কাঁইটখিনি আঁতৰাই দিম, কিন্তু আপুনিতো ইতিমধ্যে পাৰ হৈ আহিলে, আপুনি আকৌ কাঁইটবিলাক আঁতৰাবলৈ কিয় কৈছে? তেতিয়া ৰামে কৈছিলে যে হে বনদেৱী, মোৰ বিশ্বাস আছে যে মোক বিচাৰি মোৰ পাছে পাছে ভৰত নিশ্চয় আহিব, আৰু ভৰতক যদি কেনেবাকে কাঁইটে পিন্ধে বৰ কষ্ট হ'ব। তেতিয়া বনদেৱীয়ে ক'লে যে ঠিক আছে, মই এই কাঁইটবিলাক নিশ্চিতভাৱে আঁতৰাই দিম, কিন্তু অযোধ্যাৰ ৰাজকুমাৰ ভৰত ইমান দুৰ্বল নে যে সাধাৰণ কাঁইট এডাল সোমালেও তেওঁ কষ্ট পাব? তেতিয়া ৰামে কৈছে নহয়, ভৰত ইমান শক্তিশালী যে ইন্দ্ৰৰ বজ্ৰও তেওঁৰ বুকুত পৰিলে ভাগি থান-বান হৈ যাব, কোনো অস্ত্ৰই ভৰতক স্পৰ্শ কৰিব নোৱাৰে। কিন্তু তেওঁ পাৰ হৈ আহোঁতে যদি ভৰিত কাঁইট লাগে আৰু তেওঁ এই কথাটো উপলব্ধি কৰে যে মোৰ কাৰণে মোৰ দাদাই এই কাঁইটীয়া ৰাস্তাৰে পাৰ হৈ যাবলগীয়া হৈছে, তেতিয়া তেওঁ কান্দি কাটি ব্যাকুল হৈ পৰিব। এয়াই হৈছে ভাতৃপ্ৰেম। কিমান মৰম, কিমান শ্ৰদ্ধা। ভৰত গৈ ভৰদ্বাজ মুনিৰ আশ্ৰমত উপস্থিত হ'ল। ভৰদ্বাজ মুনিৰ আশ্ৰমৰ পৰা ইতিমধ্যে ৰাম গমন কৰিলে। ভৰদ্বাজ মুনিক ভৰতে প্ৰশ্ন কৰিলে যে হে ভৰদ্বাজ মুনি, মোৰ দাদাই মোৰ কাৰণে ৰাজপাট এৰিবলগীয়া হ'ল, 14 বছৰ বনবাসলৈ যাবলগীয়া হৈছে, তেওঁ বাৰু মোক ক্ষমা কৰি দিবনে? তেওঁ বাৰু মোক আগৰ দৰে ভাল পায়নে? তেতিয়া ভৰদ্বাজ মুনিয়ে কৈছে যে হে ৰাম, তেওঁ তোমাক ক্ষমা কৰি দিবনে নিদিয়ে মই নাজানো, বা তেওঁৰ আগৰ দৰে তোমাৰ প্ৰতি প্ৰেম আছে নে নাই মই নাজানো, কিন্তু যেতিয়া গংগা পাৰ হ'বলৈ লওঁতে ষষ্ঠীবাচন মন্ত্ৰ গাইছিলে, জম্বুদ্বীপে ভাৰত খণ্ডে, ভৰত নামটো শুনাৰ লগে লগে ৰামে কান্দি কাটি মাটিত বাগৰি পৰিছে। এয়াই হৈছে ৰাম ভৰতৰ ভাতৃপ্ৰেম। কিন্তু সেইখন সমাজত আমি ককাই ভাইৰ মাজত তন্ত্ৰ পৰিয়াল কৰি মাটি পাৰি ভাগ কৰোঁতে কটাকৰি মৰামৰি পৰ্যন্ত হৈ গৈছেগৈ। সেইখন সমাজত কেতিয়াও আধ্যাত্মিকতা জীয়াই নাথাকে। গতিকে প্ৰথম ঘৰখনৰ মানুহবিলাকক ভাল পোৱা, মৰম স্নেহেৰে বান্ধি ৰখা, এই গুণবিলাক আমি আয়ত্ত কৰিব লাগিব। তেতিয়াহে আমি শংকৰদেৱক, মাধৱদেৱক, ভাৰতবৰ্ষক, কৃষ্ণক উপলব্ধি কৰিব পাৰিম। তাৰ পাছতে
যিটো শক্তিৰ আধাৰত আমি ইয়াত একত্ৰিত হৈছো সেয়া হৈছে ধৰ্ম। ধৰ্ম মানে কি? আমাৰ দৃষ্টিত ধৰ্ম মানে নামঘৰলৈ যোৱা, মন্দিৰলৈ যোৱা, সকাম পতা, সেয়াই ধৰ্ম। কিন্তু শাস্ত্ৰসন্মতভাৱে সেয়া ধৰ্মৰ একোটা আধাৰ। ধৰ্ম মানে হৈছে ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত দায়িত্ব। পিতৃ ধৰ্ম, পুত্ৰ ধৰ্ম, পত্নী ধৰ্ম, স্বামী ধৰ্ম। প্ৰত্যেকেই প্ৰত্যেকৰ প্ৰতি যিখিনি কৰিবলগীয়া তাক নিষ্ঠা সহকাৰে কৰাটোৱে হৈছে প্ৰথম ধৰ্ম। দ্বিতীয়তে ধৰ্ম মানে হৈছে আটাইতকৈ সহজ ধৰ্মৰ সংজ্ঞাটো হৈছে যে তুমি আনৰ পৰা যি ব্যৱহাৰ আশা কৰা, তুমি আনৰ পৰা যি ব্যৱহাৰ আশা কৰা, আনক সেই ব্যৱহাৰেই কৰিবা। সেয়াই হৈছে ধৰ্ম। আমি হয়তো কেতিয়াও নিবিচাৰো কোনোবাই আমাক তিৰস্কাৰ কৰক, বেয়াকে কওক, আমিও কাকো বেয়াকে ক'ব নালাগে। সেয়াই ধৰ্ম। আমি কেতিয়াও নিবিচাৰো কোনোবাই আমাক অনিষ্ট কৰক, মোৰ ঘৰৰ পৰা কিবা এটা চুৰ কৰি নিয়ক, আমিও কৰিব নালাগে। সেয়াই ধৰ্ম। আমি কেতিয়াও নিবিচাৰো কোনোবাই আমাক হেয় বুলি কওক, নিচ বুলি কওক, অপমান কৰক, আমিও কৰিব নালাগে। সেয়াই ধৰ্ম। গতিকে এই ধৰ্মটোক যদি আমি উপলব্ধি কৰিব পাৰো, তেতিয়াহে হৃদয়খন পবিত্ৰ হ'ব। প্ৰত্যেকেই প্ৰত্যেকৰ প্ৰতি মৰম চেনেহেৰে সমাজখন বান্ধ খাব। আৰু এইখিনি কৰিবলৈ যাওঁতে আমি পদে পদে বিপদগ্ৰস্ত হওঁ। কেতিয়াবা আমি নামঘৰলৈ আহি ভাগৱত শুনিব নোৱাৰো, মনটো কৰবালে গৈ থাকে। কিন্তু যি ভাগৱতে পৰীক্ষিতক পাৰিষদী নম প্ৰদান কৰিছিলে, তাক নিগম কল্পতৰু বুলি কোৱা হয়। তাক শ্ৰৱণ কৰাৰ মাত্ৰেই কল্পতৰু বৃক্ষসদৃশ ফল প্ৰদান কৰিব পাৰে। সেই ভাগৱত চৰ্চা কৰাটো কিমান ডাঙৰ কথা আমি কিন্তু উপলব্ধি কৰিব পৰা নাই। আজি মই এটা কথা উপলব্ধি কৰিছো, আপোনালোকৰ গাঁওখনলৈ আহি মোৰ সঁচাকৈ বৰ ভাল লাগিছে। আমি ইমান ডাঙৰ মানুহ নহয় যে আপোনালোকৰ আগত ভাষণ দিব পাৰিম, কিন্তু আমাৰ এটা দায়িত্ব আছে গুৰুজনৰ প্ৰতি। কাৰণ এয়া কাৰো সাধাৰণ নগাই ভনাই জন্মোৎসৱ আপোনালোকে উপভোগ কৰা নাই। এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ। যোৱাবাৰ এখন গাঁৱলৈ গৈছিলো, মই নামটো উল্লেখ নকৰো কাৰণ মই কথাটোহে ক'ব বিচাৰিছো, কাৰো বদনাম কৰিব বিচৰা নাই। গাঁওখনত আমাক বক্তৃতা প্ৰদান কৰিবলৈ আমন্ত্ৰণ জনাইছিলে। আমি গৈ পালোগে নিৰ্দিষ্ট সময় 10 বজাত। কিন্তু প্ৰায় 12:30 মান বজালৈকে নামঘৰত এজন মানুহ উপস্থিত নাই, মাত্ৰ নামঘৰী এজন আৰু 3জন মান মানুহ আছে। বহুতেই ক'লে যে ৰাইজৰ আজি কাৰোবাৰ ভাগৰ লাগিলে, কালি অনুষ্ঠান এটা আছিলে। কোনোবাই ক'লে যে কাৰোবাৰ মন নগলে আহিবলৈ, আৰু যিজনক উদ্বোধকৰ দায়িত্ব দিছিলে তেওঁ সকামৰ নামনি হিচাপে দায়িত্ব গ্ৰহণ কৰিলে। গতিকে 10 বজাৰ মিটিংখনত তেওঁ প্ৰায় 1 মান বজাত আহি উপস্থিত হৈছে। কিন্তু আমাৰ ওপৰত যেহেতু দায়িত্ব দিছিলে নিৰ্দিষ্ট বক্তা 45 মিনিট সময়, আমি 45 মিনিট সময়ে তাত ভাষণ প্ৰদান কৰি থৈ আহিছো। কিন্তু সেইদিনাখন উপলব্ধি হৈছিলে যে আজি যদি কাৰোবাৰ জন্মদিন পাতিলেহেঁতেন, কেক এটা জ্বলাই 10-15 কেজি ব্ৰইলাৰ গোটাই ভাত খাবলৈ মাতিলেহেঁতেন, বা কৈ থৈ গ'লেহেঁতেন আজি আমুকৰ বাৰ্থডে আছে যাবি বুলি, নিৰ্দিষ্ট সময়তকৈ আগতে গৈ মানুহ তাত দৌম হৈ পৰিলেহেঁতেন। কিন্তু যিজন মানুহে গোটেই অসমীয়া জাতিক জীৱন প্ৰদান কৰি থৈ গ'ল, যাৰ কাৰণে আমি গাঁও হিচাপে থাকিব পাৰিছো, অসমীয়া বুলি পৰিচয় দিব পাৰিছো, সেইজন মানুহৰ জন্মোৎসৱ উদযাপন কৰোঁতে গাঁওখনৰ মানুহ একত্ৰিত হ'বলৈ তেওঁলোকৰ সময় নহ'ল। গতিকে এনেকুৱা ধৰণৰ মানসিকতাবিলাক আমি ত্যাগ কৰিব লাগিব। কিন্তু আজি ইয়াত আহি উপস্থিত হৈছো, নিৰ্দিষ্ট সময়ত সকলো ৰাইজ গোট খাইছে, প্ৰচেছনত গৈছে, শোভাযাত্ৰা কৰিছে, কিন্তু সেই ভাগৰলৈ কোনেও কৰ্ণপাত কৰা নাই। গুৰুজনাৰ জন্ম জয়ন্তী বুলি সকলো দহুবন কাটি কৰি উপস্থিত হৈছে। গতিকে মই আপোনালোকক কৰজোৰে সেৱা জনাইছো, আৰু এই পৰিৱেশটো যাতে আপোনালোকৰ ইয়াত সদায় থাকে। এই যে আমাৰ জীৱনত বিভিন্ন অসুবিধাবিলাক হয়, বিভিন্ন সমস্যাবিলাক হয়, তাৰ আঁৰত এটা বৰ ডাঙৰ কথা আছে। এই কথাটো গুৰুত্ব সহকাৰে শুনিব। আমাৰ প্ৰত্যেকৰ জীৱনেই সমস্যাৰে পৰিপূৰ্ণ। এনেকুৱা এজন মানুহ নোলাব
যাৰ জীৱনত সমস্যা নাই, কিন্তু সমস্যাবিলাক বেলেগ বেলেগ। কাৰোবাৰ যদি টকা পইচা বহুত আছে, তেওঁ ঘৰত আকৌ কৰবাত নহয় কৰবাত কিবা এটা এনেকুৱা সমস্যা আছে যে তেওঁ মানসিকভাৱে শান্তি লাভ কৰা নাই। কাৰোবাৰ যদি সকলো আছে, তাৰ পাছতো এনেকুৱা কিবা এটা বস্তুৰ অভাৱ যিটোৰ কাৰণে তেওঁ দিনে ৰাতিয়ে চিন্তা কৰিবলগীয়া হয়। কাৰোবাৰ হয়তো স্বামীৰ বিয়োগ ঘটিছে, কাৰোবাৰ পত্নীৰ বিয়োগ ঘটিছে, কাৰোবাৰ পিতৃ মাতৃৰ বিয়োগ ঘটিছে, কিন্তু কাৰোবাৰ ঘৰত সকলোবিলাক ধুনীয়াকে আছে, কিন্তু আৰ্থিকভাৱে কৰবাত নহয় কৰবাত অকমান অসুবিধা, কিবা নহয় কিবা প্ৰকাৰে জীৱনত দুখ থাকিবই। যদি নাথাকিলেহেঁতেন, ৰাম পৃথিৱীত অৱতাৰ ল'লেহেঁতেন, দিনে ৰাতিয়ে ধুনীয়া ধুনীয়া খাদ্য খাই সিংহাসনত বহি থাকিলেহেঁতেন, কামখিনি কৰিলেহেঁতেন, ওপৰলৈ গ'লেহেঁতেন, 14 বছৰ বনবাসত নিকাৰ ভুঞ্জিব নালাগিলেহেঁতেন, ভগৱান কৃষ্ণৰ জন্ম হোৱাৰ দিনটোৰ পৰা সংগ্ৰাম কৰিব নালাগিলেহেঁতেন। এনেকুৱা এটা দিন নাই যিটো দিনাখন ভগৱান কৃষ্ণই সংগ্ৰাম কৰা নাই, কষ্ট কৰা নাই, কিন্তু এটা কাম কৰিছে, কোনোদিন সেই কষ্টত তেওঁ দেখুৱাই দিয়া নাই। মুখত এটা মিচিকীয়া হাঁহি, হাতত বংশী, মুৰুলী, গীত মাত নৃত্য আনন্দ, অৰ্থাৎ তেওঁ কৈছে যে জীৱনত কষ্ট আছে, সংগ্ৰাম আছে, কিন্তু আনন্দেৰে পাৰ কৰিব লাগিব জীৱনটো। কাপুৰুষৰ নিচিনাকে দুখত থাকি নহয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, যাৰ আমি জন্ম জয়ন্তী পাতিছো, এটা দিন শান্তিত থাকিবলৈ নাপালে। আজি যদি কৰবাৰ পৰা খেলিছে আহোম ৰজাই, কৰবালে নাৱে ভকতে বান্ধৱে সকলোকে লৈ ঢপলিয়াই গৈছে, আজি যদি ইয়াত কৰবাত অত্যাচাৰ কৰিছে কোনোবা এটা জাতিয়ে, আকৌ তাৰ পৰা পলায়ন কৰিছে, কিমান কষ্টৰে গোটেই জীৱনটো পাৰ কৰিলে, কিন্তু কোনো দিন কাম কৰিবলৈ ত্যাগ কৰা নাই। অসমীয়া জাতিৰ কাৰণে সকলো দি থৈ গৈছে এটা পবিত্ৰ যোগাত্মক পজিটিভ এটিটিউড লৈ। সেই বস্তুটো আমাৰ জীৱনত শিকিবলগীয়া কথা। জীৱনত দুখ থাকিবই, কষ্ট থাকিবই, কিন্তু সেই দুখক আমি গুৰুত্ব নিদিওঁ, সুখখিনিক আমি গুৰুত্ব দিব লাগিব। এইখিনি কৰিবলৈ যাওঁতে আপোনালোকক মহাপুৰুষ শংকৰদেৱে, মই যিটো কথা প্ৰথমতে উল্লেখ কৰিছিলো, এটা ডাঙৰ বস্তু দি থৈ গৈছে। এই কথাটো গুৰুত্ব সহকাৰে শুনিব, কিন্তু আমি সেই ডাঙৰ বস্তুটো চিনি পোৱা হোৱাই নাই। সেইটো হৈছে নাম। নামৰ ইমানেই মহত্ব আছে, ইমানেই মহত্ব আছে, আপোনাৰ যিমান দুখ আছে সকলো নাইকিয়া কৰি দিব পাৰে। আপুনি যি বাঞ্ছা কৰে তাকে প্ৰদান কৰিব পাৰে, কিন্তু আমি নাম ল'বলৈ শিকা নাই। নাম ল'বলৈ নিশিকাৰ কাৰণে নামঘৰলৈ অহাৰ পাছতো কাৰ ঘৰৰ বোৱাৰী এজনী দন্দুৰী, কাৰ ঘৰৰ বোৱাৰীয়েকে কি পিন্ধি বিয়ালৈ গ'ল তাক আমি চৰ্চা কৰোঁ। নাম ল'ব নজনাৰ কাৰণে নামঘৰত আহি হোটেলৰ পৰা অনা কিবা এটা খাবলৈ পাৰি, কিন্তু আমুকৰ পত্নীয়ে বনাই দিয়া বস্তুটো তেওঁ অকণমান তলৰ জাতিৰ কাৰণে খাব নোৱাৰি। এই ধৰণৰ চৰ্চাবিলাক হৈ আছে। মই এখন গাঁৱত নিজেই দেখিছো, নামঘৰত কৰ্মাপন্ন হ'বলৈ গৈছে ৰাইজৰ লগত, কিন্তু তেওঁলোকে ৰাইজে লগ দিব নোৱাৰিলে, কাৰণ তেওঁলোক জন্মগতভাৱে কিছু তলৰ জাতি, সামাজিক দৃষ্টি। কিন্তু সেই ৰাইজে একত্ৰিত হৈ গাই আছে যে সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। গতিকে এই কথাটো উপলব্ধি কৰিব নোৱাৰাৰ কাৰণে নামক আমি উপলব্ধি কৰিব পৰা নাই। নামৰ কিমান শক্তি আছে জানে? গুণপতি দানম গ্ৰহণস্য কালে কাশী প্ৰয়াগে যদি কল্প বাসে সুমেৰু সমানম সুবৰ্ণ দানম নতুল্য গোবিন্দ নামম। চন্দ্ৰগ্ৰহণ অথবা সূৰ্যগ্ৰহণ, এই গ্ৰহণৰ সময়ত যদি এজনী গাই গৰু ব্ৰাহ্মণক দান দিব পাৰে, মহাপুণ্য লাভ হয়। সেইজন মানুহৰ স্বৰ্গযাত্ৰা নিশ্চিত। তেনেকুৱা 1 কোটি গৰু, এজনী দুজনী নহয় দেই, আৰু এইটো মই কোৱা কথাও নহয়, শাস্ত্ৰত উল্লেখ আছে। 1 কোটি গৰু যদি আপুনি দান দিয়ে গ্ৰহণৰ কালত, গুৰু কোটি দানম গ্ৰহণস্য কালে কাশী প্ৰয়াগে যদি কল্প বাসে, এদিন যদি তীৰ্থত থাকে, ৰাতি থাকে। কিন্তু এটা কথা মনত ৰাখিব, তীৰ্থ ভ্ৰমণলৈ যোৱাটো উচিত। সেইবিলাক আমাৰ ভাৰতবৰ্ষৰ সংস্কৃতি। অযোধ্যাত ৰামৰ জন্ম হৈছিলে, বৃন্দাবনত ভগৱান কৃষ্ণৰ লীলাভূমি,
গংগা আমাৰ ভাৰতীয় জীৱনৰ আদৰ্শ, কাশী বিশ্বনাথ ধাম ভাৰতবৰ্ষৰ সংস্কৃতিৰ আদৰ্শ, এই বস্তুবিলাক জীৱনত চাবলৈ যাব। বুজি পাইছেনে? এসাঁজ ভাত খাওঁতে যিমান টকা খৰচ হয়, আপুনি 1.5 বছৰমান বোলে মই 2 বছৰ ধৰি মাছ মাংস সকলো ত্যাগ কৰিলো, অকল পইচা গোটাম 100 টকা 200 টকাকে মই এবাৰ কোনোবা এখন তীৰ্থ চাবলৈ যাম। মাত্ৰ 1.5 বছৰ সময় আপুনি টেকেলি এটা পইচা গোটাওক, ধুনীয়াকে 2জন মানুহ ট্ৰেইনত গৈ থাকি খাই বৈ ঘূৰি আহিব পাৰিব। কিন্তু আমি সাহস কৰিব নোৱাৰো কাৰণে ফুৰিবলৈ যাব নোৱাৰো। কিন্তু এই তীৰ্থবিলাক চোৱাটো উচিত। আৰু তীৰ্থলৈ গ'লে এখন তীৰ্থত একেবাৰে কমকৈ 3 ৰাতি কটাব লাগে। কাশী প্ৰয়াগে যদি কল্প আছে, যদি তেনেকুৱা তীৰ্থত 1 কল্পও যদি থাকে আপোনালোকে, সুমেৰু সমানম সুবৰ্ণ দানম, সুমেৰু আৰু কুমেৰু সমান যদি সোণ দান দিয়ে, নতুল্য গোবিন্দ নামম, ভগৱানৰ এটা নামৰ সমতুল্য নহয়, কৃষ্ণ বুলি কোৱাৰ সমতুল্য নহয় ইমানখিনি কাম। গতিকে সেই নামৰ কিমান শক্তি থাকিব পাৰে। আৰব্ধ প্ৰাৰব্ধ অৰ্থাৎ পূৰ্বজন্মৰ যিবিলাক আমাৰ জীৱনত সংস্কাৰ আহে, যিবিলাকৰ কাৰণে আমি দুখৰ ওপৰত দুখ ভুগি থাকিবলগীয়া হয়, নামে সেই সকলো সংস্কাৰ বিধ্বংস কৰি দিব পাৰে। কিন্তু কেনেকে নাম ল'ব লাগিব সেই কথাটো আমি উপলব্ধি কৰিব লাগিব। আপোনালোকে নিশ্চয় শুনিছে, আমাৰ ভাগৱতৰ কিতাপ সকলোতে কৈ থাকে, আগতে অসুৰ আছিলে। শুনিছেনে অসুৰৰ কথা? হিৰণ্যকশিপুৰ বা হিৰণ্যাক্ষ, সম্বৰাসুৰ, ইটো সিটো। সেই অসুৰবিলাক কিয় হৈছিলে? তেওঁলোকে মানুহৰ নিচিনা কাম নকৰে, অকণমান বেলেগ কাম কৰে। মদ খাই উৎপাত কৰিব, দমে দমে মাংস খাব, সদাচাৰ ত্যাগ কৰিব। এই সদাচাৰ ত্যাগ কৰা মানুহবিলাককে অসুৰ বুলি কৈছিল। কিন্তু যেতিয়া অসুৰবিলাকেও নিজৰ কিবা এটা কাৰ্য সাধনৰ কাৰণে ভগৱানক আৰাধনা কৰে, ব্ৰহ্মাক আৰাধনা কৰে, তেতিয়া কিন্তু সকলো অসৎ প্ৰবৃত্তি ত্যাগ কৰি ভকত হৈ পেলাই ভগৱানক আৰাধনা কৰে। মাছ মাংস মদ কু আচাৰ সকলো ত্যাগ কৰি হিমালয়ত গৈ যোগীৰ নিচিনাকে সাধনা কৰে আৰু নিজৰ কাৰ্যত সিদ্ধিও হয়। পিছত ধ্বংস হয় পিছৰ কথা, কিন্তু নিজৰ কাৰ্যত সিদ্ধিও হয়। গতিকে আপোনাৰ জীৱনত যদি তেনেকুৱা ধৰণৰ কিবা কষ্ট আছে, আপুনি যদি নামৰ জৰিয়তে সেই কষ্ট খণ্ডন কৰিব বিচাৰিছে, তেতিয়াহ'লে সম্পূৰ্ণ ব্ৰতত থাকি শুদ্ধ আচাৰে সেই কাৰ্য সম্পাদিত নোহোৱালৈকে নাম জপ কৰিব লাগিব। তেতিয়া আপুনি দেখিব সেই নাম ফলৱৰ্তী হৈ আপোনাৰ সকলো কষ্ট দূৰ কৰিছে, অথবা আপোনাৰ ইচ্ছিত বস্তু যিটো বিচাৰিছে সেইটো আপুনি লাভ কৰিব। আৰু সেই নাম জপ কৰিবলৈ আপুনি বহুত বেছি নীতি নিয়ম কৰিব নালাগে, কাৰণ মাধৱদেৱে কৈ থৈ গৈছে, হৰি নাম কীৰ্তনৰ নাহি দেশ কাল পাত্ৰ নিয়ম সংযম একো বিধি। ভগৱানৰ নাম জপ কৰিবলৈ নিয়ম সংযমৰ প্ৰয়োজন নাই। আপুনি গা ধোৱা নাই, ঠাই ঠাই আছে, কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ ৰাম ৰাম যি ভাল লাগে আপুনি জপ কৰিব পাৰিব। আপুনি ভাত ৰান্ধি আছে, ভগৱানৰ নাম জপ কৰিব পাৰিব। আপুনি যি কৰি আছে ভগৱানৰ নাম লৈ থাকিব পাৰিব। আৰু এনেকে নাম লওঁতে 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 কি হ'ব? পূৰ্বজন্মৰ সকলো বেয়া ফল ধ্বংস হৈ যাব। তাৰ পাছত আপুনি যি বিচাৰিব, যেনেকৈ বিচাৰিব, সেই নামে আপোনাক প্ৰদান কৰিব। কীৰ্তনত ভগৱান মহাপুৰুষ শংকৰদেৱে নামৰ মহিমাৰ বিষয়ে সুন্দৰভাৱে লিখি থৈ গৈছে। কেতিয়াবা চাব, প্ৰথমে দহিব পাতকচয়, এনেদৰে এটা বৰ্ণনা দিছে নামৰ মহিমাৰ বিষয়ে। গতিকে ভগৱানৰ যি নাম আপোনালোকৰ প্ৰিয়, নিৰন্তৰ জপ কৰক, হৃদয়ৰ মাজত কাম কৰি থাকোঁতে গাই থাকক। এদিন দেখিব সেই নামে আপোনাক কল্পটোৰ বৃক্ষৰ নিচিনাকে শক্তি প্ৰদান কৰিছে। কিন্তু সেই নাম জপ কৰিবলৈ যাওঁতে সদাচাৰ পালন কৰাটো অতি প্ৰয়োজন। তাৰ কাৰণে কিন্তু আমাক খাদ্য সংস্কাৰটো বৰ ডাঙৰ কথা। বৰদেউতাই কৈছিলে, মই বৰদেউতাক STK স্কুলত এবাৰ লগ পাইছিলো, যে খাদ্য সংস্কাৰৰ বিষয়ে কিছু কথা ক'বা। এই খাদ্য সংস্কাৰৰ বিষয়ে
মই নিজেও শিকিবলৈ বহুখিনি বাকী আছে, মই নিজেও সম্পূৰ্ণ নিৰাসক্ত হ'বলৈ পৰা নাই। তথাপিও এটা কথা আপোনালোকক কৈছোঁ যে ঘৰখনত যি খাদ্যই ৰন্ধন কৰে সেয়া প্ৰসাদলৈ ৰূপান্তৰ কৰিব লাগিব। যদি প্ৰসাদলৈ ৰূপান্তৰিত নহয় সি আপোনাক কষ্ট দিব পাৰে। আৰু ভাত ৰান্ধোতে যদি খং ৰাগ গালি গালাজ পাৰি পেলাই ভাত বনাই সেই ভাত খোৱাতকৈ নোখোৱাই ভাল, কাৰণ সি বিষলৈ পৰিণত হ'ব। সেই অন্ন যদি আপুনি খায় আপুনি লাহে লাহে বিষালী হ'ব, গাত বিভিন্ন বেমাৰ আজাৰে বাহ ল'ব। আপুনি ভাবিছে মোৰ দেখোন একো নাছিলেই, কেনেকৈ কি হ'ল, মই দেখোন একো বেয়া বস্তু নাখাওঁ। কিন্তু আপুনি যিটো মূল আহাৰ হিচাপে খাই আছে অন্ন ব্ৰহ্ম, সেই ব্ৰহ্মৰূপী অন্ন ৰন্ধন কৰোঁতে আপোনাৰ যিজনে ৰান্ধিছে তেওঁ হয়তো বেয়া কথা চিন্তা কৰি খং ৰাগত অথবা বিভিন্ন বিশৃংখল চিন্তাৰে অন্ন ৰন্ধন কৰিছে। সেই অন্ন যি ভোজন কৰিব তেওঁৰ জীৱনত বিশৃংখলতা আহিব। গতিকে অন্ন ৰন্ধন কৰিলে সদায় পবিত্ৰ ভাৱনাৰে ভগৱন্তৰ নাম জপ কৰি ভাত ৰন্ধাটো প্ৰয়োজন। আৰু দ্বিতীয়তে আজিকালি আমাৰ জীৱনত সংস্কাৰ বোলা বস্তুটো নাইকিয়া হৈ গৈছে, চলি যাব, আজিকালিহে চলি যাব। আগতে ভাত ৰান্ধিবলৈ যাওঁতে আইগৰাকীয়ে গা মূৰ তিয়াই সম্পূৰ্ণ নতুন পৃথক বস্ত্ৰ পৰিধান কৰি ভাত ৰান্ধিবলৈ গৈছিলে। গুৰুৰ ঘৰত নীতি নিয়ম লৈ পেলাই অন্ন ৰন্ধন কৰিবলৈ অনুমতি লৈছিলে। কিয়? নিশ্চিতভাৱে ইয়াত কিবা এটা কাৰণ আছে। কিন্তু আমি আজিৰ প্ৰজন্মই কি কৈছো, এইবিলাক কথা নাই, চলি যাব। কিন্তু বৈজ্ঞানিকে এই কথাটো প্ৰতিপন্ন কৰিছে। ৰাছিয়াৰ এজন বিজ্ঞানীয়ে এই কথাটো আৱিষ্কাৰ কৰিলে যে পানীত স্মৃতি থাকে, পানীয়ে মেমৰি ধৰি ৰাখিব পাৰে। আৰু তাৰ আধাৰত তেওঁ গৱেষণা গ্ৰন্থ প্ৰকাশ কৰিছিলে মেমৰি অফ ৱাটাৰ বুলি। আমাৰ যে পানী জাৰি দিয়ে কেতিয়াবা, বিশ্বাসেৰে সৈতে যদি সেই পানী গিলাচ খায় আপোনাৰ সঁচাকৈ গাও ভাল হৈ যায়। কিয়? কাৰণ সেই পানী গিলাচত এই কথাটো বুজাই দিয়া হ'ল যে আপুনি আমুক মানুহজনক ভাল কৰি দিব, এটা পজিটিভ ভাইব্ৰেশ্যন তাত দিয়া হ'ল। নতুন ল'ৰা ছোৱালীখিনিয়ে বুজিবৰ কাৰণে মই কৈছোঁ। সেই যিজন মানুহে ৰিচাৰ্চ কৰিছিল, আজি বহু সিদিনা ৰিচাৰ্চ কৰিছে, কিন্তু ভাৰতবৰ্ষৰ সংস্কৃতিত হাজাৰ বছৰ আগতে কৈ থৈ গৈছে, জলৰ ৰূপেণ নাৰায়ণ, পানী খাওঁতে সদায় ভগৱানক চিন্তা কৰি খাবা, পবিত্ৰ বুলি খাবা। কিয়? কাৰণ তেওঁ গৱেষণা কৰোঁতে ইলেক্ট্ৰনিক মাইক্ৰস্কোপৰ তলত যেতিয়া দুটা চেম্পুলৰ পানী ৰাখিছিলে, তাত তেওঁ দেখিছিলে যিগিলাচ পানীৰ সন্মুখত বেয়া কথা কৈ, বিক্ষিপ্ত কথা কৈ, অশ্লীল কথা কৈ সেই পানী টোপাল তেওঁ ইলেক্ট্ৰনিক মাইক্ৰস্কোপৰ তলত ৰাখিছিলে, তাৰ যিখিনি অণুৰ গঠন বা ক্ৰিষ্টেলৰ গঠন সেইখিনি বিভৎস ৰূপত আছিলে, এটা বিশৃংখলিত ৰূপত আছিলে। আৰু আন এটা চেম্পুলত পানী গিলাচৰ সন্মুখত ভাল কথা কৈছিলে, পজিটিভ কথা কৈছিলে। আৰু তাৰ যিটো পানীৰ চেম্পুল তাত ইলেক্ট্ৰনিক মাইক্ৰস্কোপত তেওঁলোকে দেখিছিলে এটা ফুলৰ দৰে ধুনীয়াকৈ অণু পৰমাণুবিলাক তাত সজ্জিত হৈ আছে। অৰ্থাৎ পানীয়ে স্মৃতি ধৰি ৰাখিব পাৰে। আৰু আপোনাৰ শৰীৰত প্ৰায় 85%তকৈ অধিক অংশ পানীৰে পৰিপূৰ্ণ আমাৰ দেহটোৰ। গতিকে আপুনি যদি বেয়া কথা চিন্তা কৰি ভাত খায়, বেয়াকে ৰন্ধন কৰা অন্ন গ্ৰহণ কৰে, নিগেটিভ কথা কৈ ইমান মই বেমাৰী হ'লো, আমুক আমুক মোৰ জীৱনত দুখ নুগুচায়ে, সেই বুলি ভাবি যদি আপুনি পানী খায়, আপোনাৰ শৰীৰত থকা গোটেই পানীৰ অণুবিলাক কি হৈ যাব? নিগেটিভ হৈ যাব। আৰু আপোনাক কোনেও যিমান ডক্তৰ লাগিলেও ভাল কৰিব নোৱাৰে। কিন্তু আপুনি যদি এগিলাচ পানী খাওঁতে সদায় এটা পজিটিভ কথা, তাত যোগাত্মক কথা, ভাল কথা কৈ পেলাই পানী খায়, যে মোৰ গা বেয়া হৈছিলে কিন্তু মই ভাল হম, এই পানী গিলাচ মোৰ কাৰণে ভগৱানৰ আশীৰ্বাদ, ইয়াত ভগৱানৰ আশীৰ্বাদ আছে, ই অমৃত। সেই বুলি যদি আপুনি পানী খায়, আপুনি 21 দিন পানী খাই চাওক, আপোনাৰ শৰীৰটো কিমান সুস্থ হৈ পৰে। কাৰণ আপোনাৰ ভিতৰত থকা গোটেই অণুবিলাক পজিটিভ হৈ যাব। এই কথাবিলাক আমাক ধৰ্মই কেতিয়াবাই কৈ থৈ গৈছিল। এই কথাবিলাক আমাক মহাপুৰুষজনে কেতিয়াবাই দেখুৱাই থৈ গৈছিলে। এই যে নামঘৰত শৰাই ভাত পাতে,
কোনোবা এজন মানুহ দৌৰ মাৰি আনি বজাৰৰ পৰা মগবুট কেইটামান আনি ঠেকেচকে পেলাই থৈ কেতিয়াও শৰাইখন নাপাতে। নিয়ম নীতিৰে গৈ উৰণি লৈ মাতৃত্বৰ ভাৱনাৰে ভগৱানক অৰ্পণ কৰাৰ পাছতহে ভগৱানে এই প্ৰসাদ গ্ৰহণ কৰে। তাৰ পাছত আমি খাওঁ কৃষ্ণ কৃষ্ণ বুলি কৈ। কেতিয়াবা কৰবাত প্ৰসাদ পাত নাপালো বুলি মৰামৰি হৈ যায় বৰসভাত, সেইটো বেলেগ কথা। কোনোবাই প্ৰসাদ দি পেলাই যি অন্নৰূপী ব্ৰহ্ম ইয়াত ভগৱান শক্তিক অৰ্পণ কৰা হৈছে, সেই প্ৰসাদৰ দি পেলাই বৰ বনাই খায়, সেইটো বেলেগ কথা। ঘৰত দি পেলাই প্ৰসাদ গৰুক খুৱাইগে, সেইটো বেলেগ কথা। প্ৰসাদৰ দালি বনাই খায়, সেইটো বেলেগ কথা। কিন্তু এইটো প্ৰসাদ কিন্তু বৰ সহজ বস্তু নহয়। একেবাৰে সাধাৰণ প্ৰমাণ এটা, ঘৰত আপুনি মগুমাহ দিয়াব 5টামান নাৰিকল কাটিব, এটা নহয় 5টা। বুটমাহ দিব ভালতকে ভাল, আৰু প্ৰসাদ কেইটা খাই চাব। নামঘৰ বা সকামৰ পৰা নিয়া প্ৰসাদ কেইটা খাই চাব, টেষ্টটোৰ সোৱাদটোৰ পাৰ্থক্য আছে। পাৰ্থক্যটো কিয় আহিব? কাৰণ ইয়াত ভাৱনাৰে ভগৱানক অৰ্পণ কৰা হৈছিল। গতিকে সেই প্ৰসাদ যাক ক্ষীৰত লোৱা হয়, সেই প্ৰসাদ যেতিয়া ইমান কণৰ ঠাইত 1.5 কেজিমান প্ৰসাদ এখিলা এখিলা পাতত পৰে, সেই প্ৰসাদ নি যেতিয়া য'তে ত'তে পেলাই সিঁচৰিত কৰা হয়, দানাত দি দিয়া হয়, য'তে ত'তে চোৱা পাতনি পেলাই দিয়া হয়, দালি সিজাই খোৱা হয়, বৰ বনাই খোৱা হয়, ইয়াত কিমান ডাঙৰ মহাপাপ আপুনি নজনাকে কৰি আছে সেই কথাটো বিশ্লেষণ কৰিব। গতিকে এইবিলাক সৰু সৰু কথা, কিন্তু তাৰ মাজত বহুত ডাঙৰ কথা নিহিত হৈ আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মূল বৈষ্ণৱ ধৰ্মৰ সময়ো হৈছে আৰু বেছি দীঘলীয়া নকৰো। বৈষ্ণৱ ধৰ্মৰ অন্যতম আধাৰ আছিলে গৰু। ভগৱান কৃষ্ণ সংস্কৃতিৰ অন্যতম আধাৰ গৰু। কৃষ্ণৰ ফটোবিলাক আপোনালোকে যে দেখে, বেছিভাগতে গাই গৰু এজনী দেখে, দেখে নে নেদেখে? হয়নে? মহাপুৰুষ শংকৰদেৱৰ জন্ম হৈছিলে এগৰাকী গাই গৰুৰ আশীৰ্বাদত। কুসুম্বৰ ভূঞাৰ পুত্ৰ নাছিলে। গুৰু চৰিত্ৰত চাব, শংকৰদেৱৰ যিটো বংশ, গোটেই বংশটোতে এই সমস্যাটো আছিলে। তেওঁলোকৰ প্ৰথমতে সন্তান জন্ম নহয় পূৰ্বপুৰুষৰ পৰা। তাৰ পাছত কোনোবা এজন দেৱতাক আৰাধনা কৰে আৰু সেই দেৱতাজনৰ আশীৰ্বাদতহে পুত্ৰ লাভ কৰে। এইটো গুৰু চৰিত্ৰত আছে, কথা গুৰু চৰিত্ৰত। এজনৰ দিনত সন্তান জন্ম নহলে সূৰ্যক আৰাধনা কৰিলে, সূৰ্যৰ বৰত ল'ৰা জন্ম হল, নাম দিলে সূৰ্যবৰ। আকৌ সন্তান জন্ম নহলে দেৱীক আৰাধনা কৰিলে, চণ্ডীৰ আশীৰ্বাদত হল চণ্ডীবৰ। আকৌ ল'ৰা জন্ম হোৱা নাই, ভগৱানক আৰাধনা কৰিলে, ওপৰৰ পৰা পুষ্প বৃষ্টি কৰি আশীৰ্বাদ দিলে, নাম দিলে কুসুম্বৰ। আকৌ সন্তান জন্ম হোৱা নাই, কুসুম্বৰ ভূঞা। গাই গৰুজনী ৰাতিপুৱা কপিলী গৰুজনী কেতিয়াবা এৰাল ফুৰিবলৈ আহি দেখে ৰাতিপুৱা গোটেই গাটো তিতি আছে, ডিঙিৰ পৰা ৰছীডাল খোল খাই আছে। কি হৈছে কথাটো? এদিন ৰাতি মনে মনে লুকাই থাকিলে, দেখিলে ব্ৰহ্মপুত্ৰ পাৰ হৈ নিজেই গোহালিৰ পৰা ডিঙিৰ পৰা এডাল খুলি গৰুজনীয়ে ব্ৰহ্মপুত্ৰ পাৰ হৈ শিঙৰিত থকা গুপ্তেশ্বৰ শিৱ মন্দিৰত উপস্থিত হৈ উহাৰৰ পৰা জলত গাখীৰ বৰ্ষণ কৰিছে শিৱলিংগত। কুসুম্বৰ ভূঞা শিহৰিত হৈ গ'ল। গৈ পেলাই শিঙৰিত পূজা দিলেগে যে হে ভগৱান মোক কৃপা কৰা, আৰু ভগৱানৰ আশীৰ্বাদত সন্তান জন্ম হল। শংকৰৰ আশীৰ্বাদত জন্ম হৈছিলে, নাম হল শংকৰ বৰ, পিছত শংকৰ ৰাখিলে। গতিকে সেইজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও বিভিন্ন বৰগীতক বিভিন্ন স্থানত গৰুৰ বৰ্ণনা কৰিছে, আৰু কৃষ্ণ সংস্কৃতিৰ মূল আধাৰ গৰু। কিন্তু আমাৰ ঘৰৰ গৰুজনীক আমি কেতিয়াও দেৱতাক জ্ঞান কৰি পোৱা নাই। ঋগ্বেদত আছে সৰ্বদেৱং গামাংগে সৰ্বতীর্থানি তৎপদেষু চ তৎ গৃহেষু স্বয়ং লক্ষ্মী তিষ্ঠম তিষ্ঠ ভবেৎকৃতা গুস প্রদত্তম মৃদা জয়ং তিলকম পূর্তি নর তীর্থস্নান ভবেৎ সর্ব জয়ং তস্য পদে পদে। গাই গৰুৰ শৰীৰত 33 কোটি দেৱতা থাকে। গাই গৰুৰ মুখত সাক্ষাৎ গংগা থাকে, গাখীৰত অমৃত থাকে, গোবৰত লক্ষ্মী থাকে,
সেইকাৰণে গাই গৰুক ইমান পবিত্ৰ বুলি কোৱা হয়। আৰু বিশেষ কামত যাত্ৰা কৰোঁতে গাই গৰু চৰণৰ ধূলি অকণমান শিৰত লৈ গ'লে জয়ং কশ্যপদে বোলে সকলো কাৰ্যত বিজয় লাভ হয়। কিন্তু সেই গৰুজনীক আমি এদিনেই মৰম কৰোঁ, গৰু বিহুৰ দিনাখন নতুন পঘা দিওঁ, গা ধুৱাওঁ, খাবলৈ দিওঁ, কিমান শুশ্ৰূষা কৰোঁ ঠিকনা নাই। বছৰৰ বাকীকেইদিন কাৰোবাৰ ঘৰত থাকিব, কাৰোবাৰ পথাৰত থাকিব, শুকাই পেলাই গৰুজনীয়ে অৱস্থা বেয়া হৈ যায়, গাত গোবৰ জাবৰ লাগি লেতেৰা হৈ যায়গে। কিন্তু আমাৰ সময় নাই, গৰু বিহুৰ দিনাখনে গা ধুৱাব লাগে। আকৌ প্ৰতিভা কৰিম কেতিয়া? যেতিয়া গৰুজনীয়ে পোৱালি জন্ম দিব। ইয়াতকে আৰু স্বাৰ্থপৰতাৰ উদাহৰণ পৃথিৱীত নাই। কিন্তু ভগৱান কৃষ্ণই গোটেই কৈশৱটো গৰুৰ লগত পালন কৰিছে, গৰু চৰাবলৈ গৈছে। কাৰণ তিলং নৈব্য ধানম পশু নৈব্য গাৱম, তিল যেনেকে ধান নহয়, গৰু তেনেকে পশু নহয়। ভাৰতীয় সংস্কৃতিৰ আধাৰ পেট স্বৰূপা। গতিকে গাই গৰুজনীক আপুনি যদি মৰম কৰিবলৈ শিকে, প্ৰেম কৰিবলৈ শিকে, ল'ৰা ছোৱালীক যদি গাই গৰুজনীক প্ৰতিপাল কৰিবলৈ শিকায়, আপোনাৰ হৃদয়খন পবিত্ৰ হৈ পৰিব, ভগৱানৰ আশীৰ্বাদ লাভ কৰিব। ঘৰলৈ অহা সকলো বিপদ বিঘিনি গাই গৰুজনীয়ে নিজৰ শৰীৰত গ্ৰহণ কৰিব। গতিকে এই সৰু সৰু বস্তুবিলাকত আমি যেতিয়া গুৰুত্ব দিম, তেতিয়াহে আমাৰ জীৱনত আধ্যাত্মিকতাৰ চৰ্চা কৰাৰ এটা পৰিৱেশৰ জন্ম হ'ব। প্ৰত্যেকজন মানুহে মানুহক যেতিয়া ভাল পাবলৈ শিকিম, ঘৰখনকে বৈকুণ্ঠ বুলি ভাবিবলৈ শিকিম, যেতিয়া নিজৰ পুত্ৰ বোৱাৰীয়ে নিজৰ শহুৰ শাহুৰেকক নিজৰ মা দেউতা বুলি সেৱা শুশ্ৰূষা কৰিব, নিজৰ শহুৰ শাহুৰেকেও নিজৰ কন্যা বুলি বোৱাৰীজনীক জ্ঞান কৰিব, সেইখন ঘৰেই বৈকুণ্ঠলৈ ৰূপান্তৰিত হ'ব। বেলেগকে আৰু আপুনি বৈকুণ্ঠৰ সুখ বিচাৰিব নালাগে। কিন্তু যদি ঘৰখনত সেই পৰিৱেশটো নাথাকে, আধ্যাত্মিকতাৰ চৰ্চা নহয়, গুৰু কি ভগৱান কি তাক উপলব্ধি কৰা নহয়, ঘৰখনত যদি সংস্কাৰ নাথাকে, পবিত্ৰ অনুষ্ঠানবিলাক যদি অনুষ্ঠিত নহয়, তেতিয়াহ'লে সেই ঘৰখন নৰকলৈ ৰূপান্তৰিত হ'ব। গতিকে সেই প্ৰতিবেদনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি আধ্যাত্মিক দৰ্শনৰ মাজেদি, সংস্কৃতিৰ মাজেদি সমাজখন গঢ়িব বিচাৰিছিলে, সেই সময় কিন্তু আমাৰ হাতৰ পৰা হেৰাই গৈছে। আমি পুনৰ তেওঁক উপলব্ধি কৰি জীৱনটো সুন্দৰভাৱে সজাব কৰোঁ, তেতিয়াহে গুৰুজনাক আমি শ্ৰদ্ধা কৰা হ'ব। আজি এই পবিত্ৰ ক্ষেত্ৰত উপস্থিত হৈ আমাৰ মনৰ মাজত যিখিনি অনুভৱ আছিলে, গুৰুৰ কৃপাত, মই পুনৰ কৈছোঁ, ইয়াত আমাৰ এক বিন্দু শক্তি নাই। প্ৰভু ঈশ্বৰ অথবা পিতৃ মাতৃৰ আশীৰ্বাদত যদি কিবা অকণমান পাইছোঁ, সেয়াকে আপোনালোকক মই প্ৰকাশ কৰিলোঁ। ইয়াত অনেকখিনি হয়তো ভুল ত্ৰুটি ৰৈ গৈছে, তাৰ কাৰণে যাতে আপোনালোকে সকলোৱে নিজৰ বুলি ক্ষমা কৰি দিয়ে। আৰু শেষত এটাই অনুৰোধ জনাওঁ যে প্ৰথমতে নিজক চিনি পাব লাগিব, ভগৱানক প্ৰথম হৃদয়ত উপলব্ধি কৰিব লাগিব, তেতিয়াহে আমি সকলোতে ঈশ্বৰক দৰ্শন কৰিবলৈ সক্ষম হ'ম। আৰু বৈষ্ণৱ ধৰ্মৰ মহাপুৰুষ গুৰুজনাৰ যি মূল আদৰ্শ, তাক আমি প্ৰতিপালন কৰিবলৈ সক্ষম হ'ম। অন্ততঃ আজিৰ দিনত এটাই সংকল্প আমি যাতে লৈ যাওঁ যে নিজৰ পিতৃ মাতৃক প্ৰথম মই আজিৰ পৰা দেৱতাক জ্ঞান কৰিম, লাগিলে মোৰ জীৱন গুচি যাওক, মই তেওঁলোকৰ সুখৰ কাৰণেহে কাম কৰিম, মোৰ কোনো কামে যাতে তেওঁলোকক কেতিয়াও এবাৰ হ'লেও কান্দিবলৈ বাধ্য নকৰায়। এই কথাটো যদি আমি সংকল্প লৈ যাওঁ, জীৱনৰ এখন দুৱাৰ মুকলি হৈ যাব। এবাৰতে আমি কেতিয়াও বৈষ্ণৱ হ'ব নোৱাৰোঁ, এইটো সম্ভৱেই নহয়। এবাৰতে আমি কেতিয়াও পৰিপূৰ্ণ ভকত হ'ব নোৱাৰোঁ, এবাৰতে আমি কেতিয়াও ধাৰ্মিক হ'ব নোৱাৰোঁ। মহাপুৰুষসকল যে দেখিছে কেইবাটাও জন্মৰ ফল, 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ, উপপুৰাণ, বেদ, বেদাংগ আপুনি যদি আজিৰ তাৰিখৰ পৰা পঢ়ো বুলি ভাবে, জীৱনৰ আধা সময় গুচি যাব। আকৌ তাক উপলব্ধি কৰি আপুনি পালন কৰালে এটা নহয় 5টামান জন্ম যাবগৈ। কিন্তু তাৰ মাজতো যে আমি মানুহ হৈ জন্ম লাভ কৰিছোঁ, এইটো প্ৰথম সৌভাগ্য। সেই সৌভাগ্যটোকে ভগৱানৰ প্ৰতি কৃতজ্ঞতা জনাই, বেলেগ একো হ'ব নোৱাৰিলেও মই যাতে
হিংসা কপটতা শূন্য এজন মানুহ হ'ব পাৰোঁ, সেই কথাটোকে আমি যদি উপলব্ধি কৰিব পাৰোঁ, তেতিয়াই বৈষ্ণৱত্বৰ প্ৰতি আমাৰ প্ৰথম যাত্ৰাটো আৰম্ভ হ'ব। ইয়াৰ লগে লগে মই যদি কিবা ভুল কৰি আপোনালোকক কৈছোঁ বা কিবা যদি উচ্চ বাচ্য কৈ আপোনালোকক কষ্ট দিছোঁ, তাৰ কাৰণে ক্ষমা বিচাৰি পুনৰবাৰ সকলোকে দণ্ডৱত প্ৰণিপাত জনাই আমাৰ ওপৰত ন্যস্ত কৰা দায়িত্ব সমাপন কৰিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়ঃ সর্বে ভদ্রাণি পশ্যন্তু মা কচ্চিৎ দুঃখভাগ্ ভবেৎ। শ্রীমন্ত শঙ্কর হরি ভকতর জানা যেন কর্কটরু তাহান্ত বিনাই এনাই নাই নাহি আমার পরম গুরু আমার পরম গুরু। সদশেষত আপোনাৰ সকলোকে পুনৰ নৰৰূপী নাৰায়ণ স্বৰূপ ত্যাগ কৰিছোঁ আৰু আমাৰ সকলোৰে হৈ আপোনালোকক সেৱা কৰিছোঁ। আশীৰ্বাদ কৰিব যাতে জীৱনত সমাজৰ কাৰণে কিবা এটা কৰিব পাৰোঁ আৰু আপোনালোকৰ সেৱা কৰিব পৰাকে যাতে যোগ্য হওঁ, তাৰ কাৰণে আশীৰ্বাদ প্ৰদান কৰোঁ। কৃষ্ণ।